হয়, কেইবাদিন ধৰি আচলতে এই বিতৰ্কটো চলি আছে, আমিও লক্ষ্য কৰি আছোঁ। কিন্তু আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হ'ল যে মুস্তাফা কামাল আজহাৰী যিবিলাক কথা বতৰা কৈ আছে, এই কথাখিনি কিমান হাদিছ তথা কোৰাণ সন্মত, এই কথাখিনি আমি হয়তো সাধাৰণ শিক্ষিত মানুহ হিচাপে আমি এইখিনি কথা নাজানো। কিন্তু সেইখিনি কথা একচুৱেলি ক'ব লাগিছিল আলিম ওলামাসকলে। আৰু বিশেষকৈ আমাৰ অসম তথা ভাৰতবৰ্ষত ইছলামৰ এটা আটাইতকৈ ডাঙৰ এটা সংগঠন আছে, সেইটো হৈছে জমিয়াত উলামায়ে হিন্দ। কিন্তু দুৰ্ভাগ্যজনক বিষয়, মুস্তাফা কামাল আজহাৰীৰ নিচিনা এজন ব্যক্তিয়ে, তেওঁ এজন ছিংগুল এজন ব্যক্তি, তেওঁ আজি ইছলামৰ ওপৰত ইমান ডাঙৰ এটা তেওঁ মানে কৰিলে, আঘাত কৰিলে। কৰাৰ পিছতো আজিলৈকে জমিয়াত উলামা বা যিবিলাক আমাৰ ধৰ্মীয় সংগঠন আছে, আলিম ওলামা আছে, তেখেতসকলে কিন্তু আজিলৈকে ইয়াৰ এটা সুদূৰ প্ৰসাৰী এটা সদুত্তৰ কিন্তু দিব পৰা নাই। এইটো এটা দুৰ্ভাগ্যজনক কথা। গতিকে আমি আহ্বান জনাইছোঁ যে জমিয়াত উলামাৰ ফালৰ পৰা মুস্তাফা কামাল আজহাৰীয়ে যিবিলাক কথা বতৰা কৈছে, সেই গোটেইখিনি কথা বতৰা ক্লিয়াৰ কৰি দিব লাগে যে মুস্তাফা কামাল আজহাৰীয়ে এইটো আচলতে মানে হাদিছ বিৰোধী, কোৰাণ বিৰোধী, ইছলাম বিৰোধী কথা বতৰা কৈছে। গতিকে মুস্তাফা কামাল আজহাৰী ইতিমধ্যে ইছলামৰ পৰা তেওঁ খাৰিজ হৈ গৈছে, তেওঁ ইছলামত নাই, তেওঁ যি ইচ্ছা তাকে তেওঁ ক'ব পাৰিব, তাত আমাৰ ক'বলগীয়া নাই। কিন্তু কথা হ'ল কি, তেওঁ কোৱা কথাখিনি যে সম্পূৰ্ণৰূপে ভুল, এই কথাটো কিন্তু ৰাইজক আমি পতিয়ন নিয়াব লাগিব। যদি এই কথাখিনি যদি পতিয়ন নিয়াব পৰা নাযায় হাদিছ কোৰাণৰ জৰিয়তে, তেনেহ'লে ইছলামী যিসকল নামধাৰী মুছলমান আছে, আজিও আমাৰ ভিতৰত এনেকুৱা কিছুমান মুছলমান আছে যিসকলৰ নামটোহে মানে মুছলমান, তেওঁলোকৰ গোটেই কাৰুকাৰ্যবিলাক মানে অনা ইছলামিক কাৰুকাৰ্য তেওঁলোকে কৰি থাকে। সেইখিনি মানুহে আচলতে এটা সুযোগ গ্ৰহণ কৰিব যে আচলতে মুস্তাফা কামাল আজহাৰীয়ে যিখিনি কথা কৈছে, গতিকে সেইখিনি কথা শুদ্ধ আৰু নিকা কথা কৈছে, গতিকে সেইখিনি কথা আমি আমল কৰিব লাগে। গতিকে তেনেকুৱা ধৰণৰ কথা বতৰাবিলাক যদি হৈ যায়, তেনেহ'লে ইছলামৰ ভিতৰত নামাজ, ৰোজা, হজ, জাকাত যিবিলাক কথা আছে, যিবিলাক মূল ফাউণ্ডেশ্যন আছে, সেইখিনি কিন্তু নাইকিয়া হৈ যাব। আৰু এটা সময়ত ইছলাম লাহে লাহে ইছলামৰ মাজত যি ধৰণৰ গ্লানিসমূহ আৰম্ভ কৰিছে, ইছলাম ধ্বংস হৈ যাব। এটা কথা ঠিক যে ইছলাম আচলতে চিৰদিনৰ কাৰণে ধ্বংস হৈ নাযায়, কিন্তু সাময়িকভাৱে হ'লেও ইছলামত সাংঘাতিক ধৰণৰ এটা আঘাত হ'ব। গতিকে এই কথাটো আলিম ওলামাসকলে ক্লিয়াৰ কৰিব লাগে। আৰু বিশেষকৈ দুখজনক কথা হৈছে যে আলিম ওলামাসকলৰ ওপৰতেই বা আমি কি ভৰসা কৰিম। আজি জমিয়াত উলামায়ে হিন্দ, যি জমিয়াত উলামায়ে হিন্দৰ 55,000 ওলামাৰ শ্বহীদ হৈ ভাৰতবৰ্ষক স্বাধীন কৰিছিলে, সেই জমিয়াত উলামা আজি ভাঙি টুকুৰা টুকুৰ হৈ গৈছে। ৰাজনৈতিকভাৱে তেওঁলোকে ইমান বেয়াকৈ তেওঁলোকে সোমাই গৈছে। কোনোবাই মানে হয়তোবা অসমৰ ক্ষেত্ৰতে আমি দেখিবলৈ পাইছোঁ যে মুস্তাক আনৱাৰ ডাঙৰীয়াই তেওঁ কংগ্ৰেছৰ নামত তৈলম অৰ্জন কৰাত ব্যস্ত। আজি বদৰুদ্দিন আজমল ডাঙৰীয়াই তেওঁ EDF লৈ ব্যস্ত হৈ আছে। আৰু তেওঁৰ লগত যিবিলাক মানে আলিম ওলামা আছে বা যিসকল পণ্ডিত আছে, আমাৰ ইছলামিক পণ্ডিত আছে, তেওঁলোকে মানে বদৰুদ্দিন আজমল ডাঙৰীয়াক তোষামত কৰাত ব্যস্ত হৈ আছে। ধৰ্ম কোনফালে গৈছে, ইছলাম কোনফালে গৈছে, সেই সম্পৰ্কে কাৰো কোনো ধৰণৰ মানে নাই, তেওঁলোকৰ মানে কোনো তৎপৰতা নাই। তেওঁলোকৰ এটাই কথা, মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া সন্তুষ্ট হ'ব লাগে। কোনোবাই কৈছে যে মুস্তাক আনৱাৰ ডাঙৰীয়া সন্তুষ্ট হ'ব লাগে, মুস্তাক আনৱাৰ ডাঙৰীয়া সন্তুষ্ট হ'লে ৰকিবুল হুছেইন সন্তুষ্ট হ'ব। তেনেকুৱা কিছুমান মানে কাৰুকাৰ্য চলি আছে। গতিকে আলিম ওলামাসকলৰ প্ৰতি আমাৰ যি ধৰণৰ আস্থা আৰু বিশ্বাস আছিল, আমি লাহে লাহে আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকৰ প্ৰতিও আমাৰ আস্থা আৰু বিশ্বাস ভংগ হৈছে। মই আজি মুস্তাফা কামাল আজহাৰী যিমান দায়ী, তাতকৈ বেছি দায়ী হ'ব আমাৰ সেই আলিম ওলামাসকলৰ যিবিলাক সংগঠন আছে, সেইবিলাক সংগঠন তাতকৈ বেছি দায়ী হ'ব। আমাৰ বহুত বিজ্ঞ পণ্ডিত আছে, আলিম আছে, তেওঁলোকে কিয় মুস্তাফা কামাল আজহাৰী এই কথাটো খণ্ডন কৰিব পৰা নাই যে তেওঁ যিখিনি কথা কৈছে সেইখিনি কথা হাদিছ সন্মত নহয়, কোৰাণ সন্মত নহয়, ইছলামৰ পৰিপন্থী কথা তেওঁ কৈছে, এই কথাখিনি কিয় তেওঁলোকে ক'ব পৰা নাই। আচলতে তেওঁলোকে ব্যস্ত হৈ আছে নিজৰ ব্যক্তিগত মুনাফাৰ কাৰণে, কোনোবাই আছে ৰাজনৈতিক স্বাৰ্থ লাভালাভৰ কাৰণে, তেওঁলোকে বিভিন্ন ভাগত বিভক্ত হৈ আছে, যাৰ কাৰণে তেওঁলোকে মুস্তাফা কামাল আজহাৰীক চেলেঞ্জ কৰিব পৰা নাই। আজি মকিবুৰ ৰহমান ডাঙৰীয়াক তেওঁ আজি মুস্তাফা কামাল আজহাৰীক চেলেঞ্জ কৰিছে। মই মকিবুৰ ডাঙৰীয়াকো মই আহ্বান জনাইছোঁ। মই সিদিনাখন তেখেতে মোক ফোন কৰিছিল টক শ্ব'ত যাব বুলি। মই সিদিনাখন তেখেতক মই আহ্বান জনাইছিলোঁ যে মুস্তাফা কামাল আজহাৰীৰ লগত কোনো ধৰণৰ টক শ্ব' কৰিব নালাগে। ইয়াক লিখা মেলাৰ মাধ্যম দি মুস্তাফা কামাল আজহাৰী যে আচলতে ভণ্ড এটা, তেওঁ যে আচলতে ইছলাম বিৰোধী, তেওঁ কোনোবা হয়তোবা অনা ইছলামিক মানে ফাউণ্ডেশ্যনৰ দ্বাৰা তেওঁ পৰিচালিত হৈছে, এই কথাটো আমাৰ সন্দেহ হৈছে যে তেওঁৰ অন্তৰালত, তেওঁৰ মানে বেগত কোনোবা যে এটা অনা ইছলামিক শক্তি এটা আছে, এই কথাটো স্পষ্ট। গতিকে আমি মুস্তাফা কামাল আজহাৰীক যিবিলাক কথা আমি ক'ব লাগে, তেওঁক যিবিলাক কাউণ্টাৰ দিব লাগে, লিখা মেলাৰ মাধ্যম দি আমি কাউণ্টাৰ দিব লাগে, টক শ্ব'ত নহয়। টক শ্ব'ত যোৱা মানে দুয়োজন মানুহে তেওঁলোকৰ মানে TRPৰ কাৰণে এইবিলাক কৰা বুলি আমি ধাৰণা কৰিছোঁ। গতিকে আমি আমাৰ যিজন মকিবুৰ ৰহমান ডাঙৰীয়া আছে, তেখেতকো আমি আহ্বান জনাইছোঁ যে মুস্তাফা কামাল আজহাৰীৰ লগত এনেকুৱাকৈ মুখামুখি কৰি ইছলাম ধ্বংস কৰাতকৈ আপোনালোকে লিখা মেলাৰ মাধ্যম দি, হাদিছ কোৰাণৰ দলিলৰ মাধ্যম দি তেওঁৰ এই কথাটো খণ্ডন কৰক যে মুস্তাফা কামাল আজহাৰী তেওঁ মানে ইছলাম বিৰোধী কথা কৈছে, আৰু ইছলামত বা কোৰাণত এই যে যিবিলাক পূজা পাৰ্বণৰ কথা কৈছে, এইবিলাক যে সম্পূৰ্ণৰূপে নিষিদ্ধ, এই কথাখিনি প্ৰমাণ কৰি দেখুৱাব লাগে। গতিকে এইখিনি মই আহ্বান জনাইছোঁ।